শীৰ্ষ 10টা স্থানৰ ভিতৰত 3টা স্থানত উজলিল শিৱসাগৰৰ হিমাশ্ৰী, অন্তৰীক্ষ আৰু অভিনৱ। ৰাজ্যত আজি ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। শীৰ্ষ প্ৰথম 10টা স্থানৰ ভিতৰত শিৱসাগৰ জিলাৰ 3জন ছাত্ৰ-ছাত্ৰী ক্ৰমে 6ষ্ঠ স্থান হিমাশ্ৰী বৰুৱা, 8ম স্থান অন্তৰীক্ষ হাজৰিকা আৰু 9ম স্থান অভিনৱ গগৈয়ে লাভ কৰিবলৈ সক্ষম হয়। শিৱসাগৰৰ ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তথা শিৱসাগৰৰ কাঠপাৰাৰ নিবাসী ধ্ৰুৱজ্যোতি বৰুৱা আৰু মেঘালী বৰুৱাৰ কন্যা হিমাশ্ৰী বৰুৱাই 588 নম্বৰেৰে 6টা স্থান লাভ কৰি বিদ্যালয়খনৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে। মোৰ বৰদেউতা যি মোক স্বকীয়ভাৱে অংক শিকাইছিলে তেওঁ আৰু গভটৰ প্ৰাক্তন শিক্ষক আহমেদ ছাৰ তেওঁলোকে সকলোৱে যথেষ্ট সহায় কৰিছিলে। আনহাতে নামটি চাৰিআলি জাতীয় বিদ্যা নিকেতনৰ ছাত্ৰ তথা নামটি গৰখীয়া নগৰৰ নিবাসী শিক্ষক-শিক্ষয়িত্ৰী বসন্ত হাজৰিকা আৰু মঞ্জুমণি হাজৰিকাৰ একমাত্ৰ পুত্ৰ সন্তান অন্তৰীক্ষ হাজৰিকাই 586 নম্বৰেৰে 8ম স্থান লাভ কৰি বিদ্যালয়খনৰ লগতে শিৱসাগৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে। ভৱিষ্যতে এজন সফল অভিযন্তা হোৱাৰ সপোন দেখা অন্তৰীক্ষ হাজৰিকাৰ এই সাফল্যত সমগ্ৰ নামটিবাসী উৎফুল্লিত হৈ পৰিছে। পঢ়াৰ উপৰিও মই ছবি আঁকি ভাল পাওঁ আৰু বাতৰি কাকতখনো মই নিতৌ চাওঁ। তাক মানে ল'ৰাজনক পঢ়িবলৈ মই ক'ব নালাগে, সি সৰুৰ পৰাই একাগ্ৰতাকৈ পঢ়িছিলে। আজি এইটো পোৱা সেইটো পোৱা তাক কোনোদিন পোৱা নাছিলোঁ আৰু ভৱিষ্যতে সি যি হওঁ বুলি ভাবিছে তাক সেইমতে আমি আগুৱাই নিম বুলি ভাবিছোঁ। আৰু ইপিনে 9ম স্থান লাভ কৰে মৰাণৰ অভিনৱ গগৈয়ে। ছেণ্ট জোচেফ হাইস্কুল মৰাণহাটৰ ছাত্ৰ অভিনৱে 585 নম্বৰ লাভ কৰি 9ম স্থান অধিকাৰ কৰে। মৰাণৰ অইল কলনীৰ বাস্তৱ গগৈৰ পুত্ৰ অভিনৱ গগৈ। পঢ়া শুনা বুলি সঠিক এখন নিয়মাৱলী নাই, মানে টাইম টেবুল নাই। তাৰ মানে যেতিয়াই মন যায় তেতিয়াই পঢ়োঁ, মন নগ'লে নপঢ়োৱে, সেই তেনেকুৱাই। তুমি আজৰি সময়ত কি কৰি ভাল পোৱা? আজৰি সময়ত মই আৰ্ট কৰোঁ বা গানেই গুণগুণাওঁ, অলপ গান শুনো, সেই তেনেকুৱাই। ভৱিষ্যত মই এজন সক্ষম ডাক্তৰ হিচাপে গঢ়ি তুলিব বিচাৰিছোঁ। শীৰ্ষত স্থানপ্ৰাপ্ত এই 3জন ছাত্ৰ-ছাত্ৰীক লৈ সমগ্ৰ শিৱসাগৰ জিলাতে আনন্দ ফূৰ্তিৰ বাহ বলিছে। আনফালে সামগ্ৰিকভাৱে শিৱসাগৰ জিলাত 83.92% উত্তীৰ্ণ হাৰে উত্তীৰ্ণ জিলাৰ শীৰ্ষত আছে। আমি বাৰ্তা অসমে উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীকে অভিনন্দন জনাই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা অসম।